হেল্ল' এভৰিৱান, তো আজি মই ভিডিঅ'টো মাহীহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। যিহেতু আজি মাহী ছোৱালী মানে আজি গুণগুণৰ বাৰ্থডে, আৰু এফালে ধুনীয়াকৈ চকী পাৰি থৈ দিছে আলহী আহিলে বহিবলৈ, আৰু এফালে ডাইনিঙো ধুনীয়াকৈ পাৰি থৈ দিছে, আৰু এইফালে ভাত বনাই আছে। আৰু এতিয়া মাহী আৰু মহা আৰু গুণগুণ কি কৰি আছে বলক দেখাম। আৰু এইফালে মাহী মহা নিজৰ কামত ব্যস্ত, আৰু এইফালে আমাৰ গুণগুণো মানে নিজৰ কামত ব্যস্ত। তাই পূৰা বেলুনকেইটাৰ লগত খেলি আছে, আৰু তাত কি ধুনীয়াকৈ মানে হাঁহি এটা মাৰি দিয়ে ইমান মৰম লগাকৈ। তাৰপাছতে দিলে মোক বেলুন ফুলা কামটো, যোনটো কাম মই বহুত বেছি বেয়া পাওঁ। যিহেতু আজি মই অকলে বেলুন ফুলাব লগা হৈছে, আজি ভণ্টিও নাই, স্কুল গ'ল, মই মানে আজি বহুত বেছি কষ্ট পাইছোঁ। তাৰপাছতে এফালে মাহী কি নাচিছে তাই নিজে জানে, আৰু এইফালে মানে গুণগুণো বহুত মানে কান্দি আছে, অলপ দিগদাৰ কৰি আছে। আমি দুয়োজনীয়ে মানে ডিছকাছ কৰি আছোঁ কোনফালে বেলুনকেইটা লগালে ভাল হ'ব। তাৰপাছতে গ'লোঁ মই আকৌ শাক পাচলি কাটা ঠাইলৈ, কিনো কৰিছে বুলি এইফালে শাক পাচলি কাটিছোঁ ৰেডি। আনফালে মাহী আৰু মই ডেক'ৰেশ্যন কৰা ৰুমটো ৰেডি হৈ গ'ল, বলক চাওঁ। টেন টেন কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব গাইজ। এইফালে গুণগুণে কেক কাটিব পৰা ৰেডি, আৰু তাৰ আচল নামটো আৰাধ্যা দেই। আৰু এইফালে পোৱালিকেইটাও আহি পালে। কেক খাই আহি আমি দুজনী আহিলোঁ ভাত খাবলৈ। এইফালে জলকীয়া ভাজি দি গ'ল, চালাড আৰু শুকান ভাজি দিছিলে বাৰু, মানে লাষ্টত দিয়াৰ কাৰণে মই ভিডিঅ' কৰা নহ'ল। এইফালে গাহৰি মাংস আৰু মাছো দিছিলে দেই। তো আজিলৈ আহিছোঁ, বাই।